নমস্কাৰ ভিউৱাৰ্ছ, আপোনালোক সকলোৱে জানে আজি অসমৰ লগতে গোটেই বিশ্ববাসী আমাৰ শ্ৰদ্ধাৰ মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ বিয়োগত মৰ্মাহত হৈ আছে। গতিকে মোৰ আজিৰ এক্সেল টিউটৰিয়েল ভিডিঅ' আৰম্ভ কৰাৰ আগতে মই প্ৰথমতে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু তেখেতৰ পূৰ্ণ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। ভিউৱাৰ্ছ বলক আজি আমি এটা বিশেষ ফাংচন শিকিম। এইটো এটা এডভান্স এক্সেলৰ ফাৰ্ষ্ট ষ্টেপ হয়, সেইটো ফৰ্মুলা। গতিকে গমে পাইছে ইতিমধ্যে আপোনালোকে, সেইটো হ'ল ভিলুকআপ। ভিলুকআপ কি আমি তাৰ আজি কমপ্লিট ব্যৱহাৰ আৰু ফৰ্মুলাটো কমপ্লিটলি শিকিম আৰু আমি ভিলুকআপৰ থ্ৰুৰে আমি আমাৰ প্ৰব্লেম ছল্ভ কৰিম। ভিউৱাৰ্ছ চাওক, আগতে মই আপোনালোকক কৈছোঁ এটা এক্সেল ৱৰ্কবুকৰ ভিতৰত বহুকেইটা ৱৰ্কশ্বিট থাকিব পাৰে। গতিকে ইয়াতে মই দুটা ৱৰ্কশ্বিট ৰাখিছোঁ। কি হৈছে, মোৰ এটা ডেটাবেছ বুলি আছে, মানে ইয়াতে মোৰ গোটেই ধৰক মোৰ এখন দোকান আছে বা মোৰ এটা কোম্পানী আছে। মোৰ কোম্পানীত যিমান কাষ্টমাৰ আছে গোটেই কাষ্টমাৰৰ ইয়াতে ডিটেইলছ আছে, মোবাইল নাম্বাৰ, কাষ্টমাৰ নেম, জেণ্ডাৰ, ষ্টেট। ইয়াতে চাওক, ইয়াতে মোবাইল নাম্বাৰখিনি আছে যে এইটো ইউনিক, ইয়াতে এটা নাম্বাৰ ৰিপিট হৈ থকা নাই। ফাৰ্ষ্ট কথা মনত ৰাখিব, ভিলুকআপ কৰাৰ কাৰণে আপুনি যিকোনো এটা ইউনিক ভেলু এজ এ ৰেফাৰেঞ্চ ল'ব লাগিব। ঠিক আছে, ইয়াতে ডুপ্লিকেট থাকিলে ভিলুকআপৰ কোনো ইয়াতে কাম নহ'ব। গতিকে এইটো কথা সদায় মনত ৰাখিব, আমাৰ ভিলুকআপ কৰাৰ কাৰণে আমাক এটা ইউনিক ইনফৰমেশ্যন লাগিবই। এতিয়া চাওক, এইখনত গোটেইখিনি কাষ্টমাৰ ইনফৰমেশ্যন আছে আৰু এইটো এটা ৱৰ্কশ্বিট দিছে মোক যে আজি কিমানটা চেল হ'ল কাষ্টমাৰ। আজি ভাবি লওক, আজি মোৰ বহুত ভিৰ আছিলে, গতিকে কাষ্টমাৰৰ নাম চাম লিখিব নোৱাৰিলোঁ, জাষ্ট মই মোবাইল নাম্বাৰকেইটা লিখি ৰাখিলোঁ। কিন্তু মোক ক'লে যে মেনেজাৰে যে নহয় বা অ'নাৰে মোক ক'লে যে এইটো তুমি নামখিনি লাগিব। নামখিনি মই কেনেকৈ আনিম, কাৰণ ইয়াতে চিৰিয়েল হৈ থকা নাই বা ইয়াতে যেনেকৈ আছে ইয়াতে তেনেকৈ এজ ইট ইজ থকা নাই। গতিকে কি কৰিম, মই চিম্পলি ইয়াতে Ctrl+C কপি কৰিলোঁ, Ctrl+C, এতিয়া Ctrl+F কৰিলোঁ, ফাইণ্ড, Ctrl+V। এতিয়া চাওক, এইটো দেখাইছে, এইটো নাম্বাৰ আছে মধু। তো মই এইটো ৱৰ্কশ্বিটত গ'লোঁ, পেষ্ট কৰিলোঁ। নেক্সট আমাৰ আকৌ বাকীকেইটা লাগে, এইটো এটা মোবাইল নাম্বাৰ কপি কৰিলোঁ, ইয়াতে Ctrl+F কৰি কিনে ফাইণ্ড কৰিলোঁ। চাওক, এইটো পালোঁ, মেচি। এইটো চাওক, এইটো ভিউৱাৰ্ছ এটা কমপ্লিট দীঘলীয়া প্ৰচেছ। এনেকৈ এটা মোবাইল নাম্বাৰ ফাইণ্ড কৰি থাকোঁতে মোৰ বহুত টাইম যাব আৰু বহুত কষ্ট হ'ব আৰু এইটো বিৰাট ষ্ট্ৰেছৰ কাম হ'ব। গতিকে এই বস্তুটো যাতে নহয় আৰু এই বস্তুখিনি আমি ফাইণ্ড কৰাৰ কাৰণে আমি ভিলুকআপ ইউজ কৰোঁ। গতিকে ব'লক আমি ইয়াতে কেনেকৈ ভিলুকআপ ইউজ কৰিম। এতিয়া চাওক, মই এটা কপি নকৰোঁ, এতিয়া মই ফৰ্মুলা দি কিনে ফাইণ্ড কৰাম আৰু সেইটো হ'ল ভিলুকআপ। ভিলুকআপ জেনেৰেলি আমি এটা ৱৰ্কশ্বিটৰ ভিতৰতো কৰিব পাৰোঁ, দুটা ৱৰ্কশ্বিটৰ মাজতো কৰিব পাৰোঁ, নতুবা আমি বেলেগ বেলেগ ৱৰ্কবুকৰ মাজতো কৰিব পাৰোঁ। আজি আমি ইয়াতে দুটা ৱৰ্কশ্বিট লৈছোঁ, এখন ৱৰ্কবুকৰ মাজত 1, 2। গতিকে এই ডেটাবেছত আছে, ইয়াতে গোটেইখিনি নাম আছে, ইয়াৰ পৰা মই ইয়াতে লিখিব লাগে। ব'লক ভিউৱাৰ্ছ, আমি ভিলুকআপ লগাই দিওঁ। ইয়াতে ইকুৱেল টু দিম, ফাৰ্ষ্ট লুকআপ ব্ৰেকেট ষ্টাৰ্ট। এতিয়া কি কৈছে, লুকআপ ভেলু। লুকআপ ভেলু মানে কাৰ এগেইনষ্টত লাগে আমাক, এইটো লুকআপ ভেলু এইটো নাম্বাৰ এগেইনষ্টত লাগে। ঠিক আছে, আমি বৰ্তমান এটা চেলৰ এগেইনষ্টত উলিয়াই আছোঁ। ঠিক আছে, এইটো। গতিকে এতিয়া কি কৈছে, কমা দিব কৈছে, কমা দিলোঁ। নেক্সট কি কৈছে, টেবল এৰে। টেবল এৰে বুলি কওঁতে আমাৰ টেবুলটো ক'ত আছে, এইটো চাওক, তলত যাওক, ডেটাবেছ বুলি এটা যিটো বেলেগ ৱৰ্কশ্বিট আছে তাতে ক্লিক কৰিম, আহি গ'ল। ইয়াতে আমি এৰে চিলেক্ট কৰিম। আমাক এৰে কি, আমি ইয়াৰ পৰা ইয়াত নামটো চাওক, নামটো ক'ত আছে, ইয়াতে আছে, এটা কলম দুটা কলম। গতিকে আমাৰ এইখিনি হ'লেই হ'ব, বাকীবিলাক দৰকাৰ নাই। গতিকে আমি ইয়ালৈকে চিলেক্ট কৰিম, এইটো এৰে চিলেক্ট কৰিম। চাইছেনে আপুনি, বি কলমত মোবাইল নাম্বাৰ, কাষ্টমাৰ নেমৰ এই ৰেঞ্জটো আমি চিলেক্ট কৰিম। ৰেঞ্জ মানে এৰে, এৰে মানে ৰেঞ্জ, মই কৈছোঁ আগতে। এতিয়া কি কৈছে, টেবল এৰে চিলেক্ট কৰিলোঁ, কমা দিব কৈছে। এতিয়া আমাক কি কৈছে, এইটো চাওক, কলম ইণ্ডেক্স নাম্বাৰ।
কলম ইণ্ডেক্স নাম্বাৰ মানে এই কলমটো মোবাইল নাম্বাৰ যিটো আমি দুটা কমন ল'ব লাগে কৈছোঁ আগতে, ইয়াতে মোবাইল নাম্বাৰ কমন আছে, ইয়াতেও মোবাইল নাম্বাৰ কমন আছে। গতিকে ইয়াতে এই মোবাইল নাম্বাৰটোৰ পৰা যিটো ডেটা আমাক লাগে সেইটো কিমান নাম্বাৰ কলমত আছে 1, এতিয়া চাওক 1 2। গতিকে আমি ইয়াতে কি কৰিম, চিম্পলি কমা দিলোঁ, 2 দিম। ঠিক আছে, এটা কিবা বেলেগ লিখা গৈ আছে, 2 দিম। ঠিক আছে, 2 দিয়াৰ পাছত কমা দিব কৈছে, কমা দিলোঁ। এতিয়া কি কৈছে, ৰেঞ্জ লুক আপ। তাৰমানে কি হয়, আমাক একজেক্ট মেটচ লাগে। গতিকে একজেক্ট মেটচৰ কাৰণে আমি সদায় 0 দিওঁ। দি কিনে কি কৰিম, আমি ব্ৰেকেট ক্ল'জ কৰি দিম আৰু এণ্টাৰ মাৰিম। চাওক ভিউৱাৰ্ছ, কপি হৈ গ'ল। এইটো মোবাইল নাম্বাৰ এছত কি দেখালে, মধু দেখালে। এতিয়া আমি ইয়াতে চিলেক্ট কৰিম, এইখিনি জেগা গম পাইছে আপোনালোকে, য'ত মধু লিখা আছে এইখিনি চিলেক্ট কৰিম, এইখিনি চিলেক্ট কৰিম। দেখাইছেনে, মাউচ কাৰ্ডাৰটো অলপ ওপৰত লৈ গ'লে এনেকুৱা প্লাছ চিন এটা হ'ব ব্লেক কালাৰ, ইয়াতে ডাবল ক্লিক কৰি দিম। চাওক ভিউৱাৰ্ছ, ইয়াতে কি দেখাইছে, নামখিনি আহি গৈছে, আহিছে। চাওক চবৰ নাম এইটো চাওক, 9085123123 এই নাম্বাৰটো যদি আপুনি ইয়াতে ফাইণ্ড কৰে, কি দেখায়, ফাইণ্ড কৰক মধু। ঠিক আছে, ঠিক তেনেকৈ 9085123116 এইটো যদি ইয়াতে গৈ পিনে ফাইণ্ড কৰে, কি দেখায়, এইটো চাওক হিৰক দেখাইছে। ইয়াতে চাওক হিৰক আহিছেনে, হিৰক আহিছে। গতিকে চালে ভিউৱাৰ্ছ, আমি এটা এটা ফাইণ্ড নকৰাকৈ গোটেইখিনি ডেটা ইয়াতে যিটো আমাক ৰিকুৱাৰ্ড ফিল্ড কাষ্টমাৰ নেম এটা পাই গ'লোঁ। চ' ভিউৱাৰ্ছ, এইটোৱে আছিলে VLOOKUP, একদম চিম্পল ফৰ্মুলা। গতিকে আশা কৰোঁ আপোনালোকে ফৰ্মুলাটো শিকি গ'ল। ইয়াতে আপোনাৰ আৰু এটা কথা কওঁ ভিউৱাৰ্ছ, ইয়াতে চাওক, ইয়াতে যদিও মই ইয়াতে গোটেইখিনি বস্তু নামখিনি চাওক, ইয়াতে কাষ্টমাৰ নেমৰ তলত চাওক গোটেইখিনি নাম যদিও আহি গৈছে, তাৰমানে এইটো ৰেফাৰেঞ্চ ক'ৰ পৰা লৈছে, এই ডেটাবেছৰ পৰা লৈছে। গতিকে এটা বস্তু চাওক, কিন্তু এতিয়া যদি মই বাইচান্স যদি ইয়াতে মোবাইল নাম্বাৰটো চাওক, এটা ডিলিট কৰি দিওঁ, কি হ'ল, ইয়াতে এৰৰ দেখালে। দেখাইছেনে, কিয় দেখাইছে, তাৰমানে এতিয়াও ইয়াতে ফৰ্মুলাটো লাগি আছে। গতিকে এই ফৰ্মুলা ইফেক্টটো নোহোৱা কৰাৰ কাৰণে জানে চাগে আপোনালোকে, তথাপিও মই কৈ দিছোঁ, কপি কৰি পেলাই এবাৰ পেজ স্পেচিয়েল কৰি দিব, পেজ নহয় পেজ স্পেচিয়েল কৰি ভেলুজ কৰি দিব। এতিয়া চাওক ফৰ্মুলা ইফেক্টটো নাই, এই ফৰ্মুলা উঠি গ'ল। এতিয়া ডিলিট কৰক, এয়া গুচি যোৱা নাই। ভিউৱাৰ্ছ, আশা কৰোঁ আপোনালোকে VLOOKUP চালে, আৰু যদি ভাবিলে যে কিবা আপোনালোকৰ ভেলু এডিশ্যন হৈছে মোৰ ভিডিঅ'টোৰ পৰা, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।